সুখী হ'বলৈ কোনে নিবিচাৰে এগৰাকী সাধাৰণ মানুহ ৰূপে আপুনি সুখী হোৱাৰ কেইটামান টিপছ পাব এই ভিডিঅ'ৰ জৰিয়তে স্কিপ নকৰি শেষলৈ চাওক এই ভিডিঅ' আপুনি সুখী হ'ব বিচৰা ধৰণে নম্বৰ 1 আনৰ পৰা একো আশা নকৰিব আশাই বহু দুখ দিয়ে আমাৰ জীৱনত আপুনি যিখিনি পাইছে সেইখিনিক লৈ আনন্দ কৰক নম্বৰ 3 নিজৰ মনটোত এখন সুখৰ ঘৰ সাজক সকলো ভাগি ছিগি গলেও সেইখন ঘৰ কোনেও ভাঙিব নোৱাৰে বাহিৰৰ কোনো শক্তিয়ে সেইখন ঘৰ একোৱেই কৰিব নোৱাৰে নম্বৰ 4 গুণগুণাই গান গাওক প্ৰতিদিনে আপোনাৰ গা ধোৱা ঘৰটো আপোনাৰ তালফাল সংগীত সাধনাৰ গৃহৰূপে ব্যৱহাৰ কৰক আপুনি নাভাবিব যে আপোনাৰ বয়স বহুত হ'ল গতিকে আপুনি গান গুণগুণোৱাটো বেয়া কথা গানেও মানুহক বহুত শান্তি দিয়ে মাজে মাজে আপোনাৰ এনেকুৱা ভাৱ হয় নেকি যে আপোনাৰ চাৰিওপিনে থকা সকলো মানুহ আপোনাৰে শত্ৰু যদি তেনেকুৱা ভাৱ হয় তেন্তে নিজক এজন বিচক্ষণ চোৰাংচোৱা বিষয়া বুলি ভাবি লওক এজন চোৰাংচোৱাই শত্ৰুৰ সম্পৰ্কে যিমানখিনি কথা জানে সিমানখিনি আন কোনেও নাজানে গতিকে কোনো শত্ৰুৱে আপোনাক একো কৰিব নোৱাৰে এজন চোৰাংচোৱা বিষয়াৰ যিমান শত্ৰু সিমানবোৰ শত্ৰু আপোনাৰ আছে জানো নম্বৰ 6 আপুনি এজন যোদ্ধা গতিকে আপুনি বিৰক্ত নহব মনলৈ অশান্তি আহিবলৈ নিদিব কোনো যোদ্ধাই বিৰক্ত নহয় কোনো যোদ্ধাই মনত কোনো অশান্তি নাৰাখে তেওঁলোকে মাথো তীক্ষ্ণ দৃষ্টি ৰাখি যুঁজ কৰে নম্বৰ 7 আপুনি অকলশৰে থকা সময়বোৰত খঙাল মুডত নাথাকিব কোনোবাই আপোনাক বেয়া ব্যৱহাৰ কৰিছে সেইবোৰ কথা একান্ত অকলশৰীয়া সময়বোৰত পুনঃ ভাবি নাথাকিব কাৰণ সেই সময়খিনি একান্ত আপোনাৰ সময় আন মানুহৰ বেয়াবোৰ সেইখিনি সময়ত মনলৈ আনি নিজৰ সময়খন নষ্ট নকৰিব আপুনি হাঁহিমুখীয়া হৈ থাকক নম্বৰ 8 প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰক কিমান সুন্দৰকৈ ফুলপাহ ফুলিবলৈ আৰম্ভ কৰিছে সেয়া চাইৰক আনন্দ মনেৰে ধনী বা বিখ্যাত মানুহৰ চোলাৰ জেপৰ ওপৰত ওলাই থকা প্লাষ্টিকৰ মৰা ফুলবোৰলৈ চাই থকাৰ পৰিৱৰ্তে গছবোৰত ওলাই থকা প্ৰাকৃতিক জীয়া ফুলবোৰলৈ চাওক যদিহে সন্মুখত ফুল নাই তেন্তে এজোপা ৰুই লওক নম্বৰ 9 কথাবোৰ মনৰ পৰা উলিয়াই দিয়ক প্ৰতিদিনে চেষ্টা কৰক চকুহাল মুদিলৈ এপাহ ফুল কল্পনা কৰক আৰু ফুলপাহৰ বাহিৰে মনলৈ একো কথাই নানিবলৈ চেষ্টা কৰক প্ৰতিদিনে মাথো 5 মিনিট কৰক প্ৰথমে আপোনাৰ এনেকুৱা লাগিব যেন এইটো কাম কৰোঁতে আপোনাৰ বহু সময় নষ্ট হ'ব কিন্তু মাথো 5 মিনিট কৰক সেই 5 মিনিটত মনলৈ একো কথাই নানিবলৈ প্ৰবল চেষ্টা কৰক নম্বৰ 10 কৰি থকা সৰু কামটো উপভোগ কৰক সেইটো এটা খেল বুলি ভাবক নম্বৰ 11 প্ৰতিজন তেজমংহৰ মানুহেই স্বতন্ত্ৰ নিজৰ স্বাৰ্থত বা নিজৰ আকাংক্ষা পূৰণৰ বাবে কাকো নিৰ্জীৱ পুতলাৰ দৰে গঢ়িবলৈ নিবিচাৰিব আনকি নিজৰ আপোনজনকো নিবিচাৰিব নহলে সেই কাৰ্যৰ পিছত আপোনাৰ নিজৰে অশান্তি বৃদ্ধি কৰিব আপুনি নিজেও এজন স্বতন্ত্ৰ মানুহ আনৰ অৱজ্ঞাই আপোনাৰ মনৰ ভিতৰৰ আপোনজনক প্ৰভাৱিত কৰিবলৈ নিদিব আপোনাক প্ৰতিদিনে যিমানখিনি টোপনিৰ প্ৰয়োজন সিমানখিনি শুৱক কাৰোবাক 6 ঘণ্টা লাগিব পাৰে কাৰোবাক 7 ঘণ্টা লাগিব পাৰে টোপনি পূৰ হোৱাৰ পাছতো সাৰ পোৱাৰ সময়ত বৰ ভাগৰুৱা যেন লাগিলে মুখেৰে ডাঙৰ শব্দ কৰি নেথনি কেকনি মাৰি এঙামুৰি দিয়ক হাত ভৰি কুচাই মেৰিয়াই মহতিয়াই বাগৰ সলাওক কেঁচুৱাৰ দৰে মিচিকিয়াই হাঁহি এটা মাৰি দিয়ক এই সামান্য কামটোৱে আপোনাক দিনটোলৈ মনে প্ৰাণে শক্তিমন্ত কৰি ৰাখিবও পাৰে যদিহে আপুনি টোপনি যাব পৰা নাই শৱাসন কৰক বহু সময়ত শৱাসনে আপোনাক টোপনিতকৈও গভীৰ প্ৰশান্তি দিব 2 নম্বৰ কথাখিনি আকৌ পঢ়ক আপোনাৰ চাৰিওপিনে অপৰ্যাপ্ত বস্তু আছে সম্পদ আছে প্ৰকৃতি আছে তাৰোপৰি আছে বিশাল সম্ভাৱনা সেইখিনি মনেৰে উপভোগ কৰিহে বাকী যুঁজখনত জঁপিয়াই পৰক আপুনি নাভাবিব যে গোটেই পৃথিৱীত কেৱল আপুনিহে যুঁজাৰু গোমোঠাসকলৰ প্ৰতি আপোনাৰ মনত সোমাই থকা খংবোৰ এৰি দিয়ক অজিন পাতকী আৰু পৰিচিত কাতৰবোৰক মনতে ক্ষমা কৰি দিয়ক তেওঁলোকক একো নকবও তেওঁলোকৰ কথা নাভাবিবও আৰু শেষৰটো পইণ্ট হৈছে স্বাস্থ্যৰ যত্ন লওক লোকৰ বাবে নহয় নিজৰ বাবে নিজেই যত্ন লওক অকলে থাকোঁতেও নিজকে সুন্দৰকৈ আটোমটোকাৰিকৈ সজাই ৰাখক